নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে। আজি মই আপোনালোকৰ মাজত আকৌ এটা এক্সেছ বাৰ্ছৰ বিষয়ে বা এখেতসকলে লৈছে ছেশ্যনটো লৈছে তাৰ বিষয়ে তেওঁলোকেনো কেনেকুৱা ফিল কৰিছে সেইখিনি আপোনালোকৰ মাজত অকণমান অৱগত কৰাব বিচাৰিছোঁ। আৰু বহুতেই সুধি আছে যে এক্সেছ বাৰ্ছটো কেনেকুৱা, কি মেচিনেৰে দিয়ে নে হাতেৰে দিয়ে নে কি দিয়ে, তো এইখিনি কথা আমাৰ বাইদেৱে কৈ দিব। কাৰণ মইতো কৈছোঁৱে হাতেৰে দিয়া যায়, মানে কষ্টত ভুগি আছে বা মাইণ্ডটো ফ্ৰেছ হোৱা নাই বা টোপনি অহা নাই, তো চবখিনি আপোনালোকৰ চল্ভ হ'ব। সেইখিনি কথা আমাৰ বাইদেৱে প্ৰকাশ কৰিব এতিয়া আপোনালোকৰ মাজত। আৰু তেওঁলোক কি তেওঁলোকে ছেশ্যনটো লৈ কেনেকুৱা পালে, কি ফিল কৰিলে এওঁ ক'ব, দুয়োটাই আপোনালোকৰ মাজত প্ৰকাশ কৰিব। তো আহক ভিডিঅ'টোৰ মাজলৈ যাওঁ। তো কেনেকুৱা ফিল লাগিল, মানে ফিল কৰিলে আপুনি জনাবচোন। মোৰ গাটো খুব পাতল লাগিলে আৰু মাইণ্ডটো খুব ফ্ৰেছ লাগিছে আৰু মই মানে এনেকুৱা লাগিছে কোনো এটা ভাল ঠাইলৈ মই উৰি আছোঁ এনেকুৱা ফিলিং হৈছে। তাৰমানে আপোনাৰ ভাল নহয় আৰু এইটো গম পাব। আৰু মানে ধৰক আপোনালোকে ল'ব, চবেই ল'ব, বস্তুটো মানে ক'ব নোৱাৰি, লোৱাৰ পাছত ফিলিংটো বুজি পাব। মোক মানে মানুহে সুধি থাকে যে কেনেকুৱা বস্তু, কি বস্তু নে আপোনালোকে মেচিনেদি দিয়ে নে কিহে দিয়ে। মই একদম হাতেৰে দিওঁ আৰু একদম মেজিক হয়, হয়নে বাইদেউ? মানে একদম আপোনাৰ লওঁতে মানে কেনেকুৱা ফিল হয়, যেন পাৱাৰ এটা পাই আছে এনেকুৱা ফিল হয়নে? যেন কিবা এটা ভিতৰলৈকে গৈ আছে আৰু কিবা এটা বেয়া বস্তু ওলাই আছে ভালে পাইছে আপুনি? বহুত ভাল লাগিছে আৰু নেক্সট বাৰ ল'বলৈ মন আৰু গৈছেহে। আৰু পাৰিলে মই আকৌ ল'ম। ল'ম, আপোনালোকেও যদি পাৰে ল'ব। লৈ মানে এতিয়া ধৰক বস্তু কি হয়, বস্তু মানে কেনেকুৱা বস্তু মানুহে মুখেদি ভাবিব পাৰে কেনেকুৱা বস্তু এনেকুৱা। আহিব, আপোনালোকে আহিব। ক'ত আহিব? এড্ৰেছ বৰবাৰী আছে, চেণ্টাৰ আছে, তাতে আপোনালোকে তাতে আহিব। বাইদেউ যিকোনো বেমাৰৰ কাৰণেও আহিব, মাইণ্ড ফ্ৰেছ হ'ব। প্ৰায়তো মানুহে ডক্টৰৰ ওচৰত যায়, মেডিচিন খাই লৈতো ভাল নাপায়, মেডিচিনটো খাই থকালৈহে ভাল পায়, তাৰপিছতো ভাল। এইটো আপোনাৰ কোনো খোৱা বস্তু নহয়, সেইটো মনত মানে ধাৰণা এটা লৈ পেলাই আত্মাৰ লগত লিংক হৈ যায় আৰু বস্তুটো বহুত শান্তি পায়। কোনো মেডিচিন নোখোৱাকৈ মানুহ ৰিলেক্স হয়। চব একদম নাৰ্ভৰ প্ৰব্লেম হওক বা প্ৰেছাৰ হওক আৰু ডিপ্ৰেশ্যনৰ কাৰণে, যিবোৰ ডিপ্ৰেশ্যনত আছে, বেছিকৈ চিন্তা আৰু কিছুমান কৰ্মস্থানৰ কাৰণে খুব বাধা হৈ আছে, তেওঁলোকেও বেয়া পাই আছে, তেওঁলোকৰ কাৰণেও বহুত উপকাৰ বস্তু উপকাৰ হয় আৰু খুব লাভৱান বস্তু। তো ভালেই লাগিল আপোনাৰ কথাখিনি শুনি। মানে মইতো ক'ব দিয়া নাই দেই, বাইদেউ যিখিনি ফিল কৰিছে সেইকাৰণে মই একেবাৰে মুখেদি আপোনালোকক মই নিজে ভাবি পেলাই কথাখিনি কৈছোঁ। মোক শিকোৱাব নালাগে, মই নিজে লৈছোঁ কাৰণে মই অনুভৱ কৰিছোঁ আৰু কথাখিনি মই অনুভৱ কৰিছোঁ। আপোনালোকেও লৈ চাব কেনেকুৱা কি হয়। ইয়াত কোনো এডভাৰটাইজ নহয়, ইয়াত কোনো তন্ত্ৰ মন্ত্ৰ নহয়, ইয়াত কোনো ডক্টৰ চিকিৎসাও নহয়। এইটো মাইণ্ডলি মানে ধৰক আপোনাৰ নিজৰ ব্ৰেইনটো আমি কেনেকুৱা সুস্থ ৰাখিব লাগে আৰু চব বস্তুৰ লোডটো আমাৰ ব্ৰেইনৰ ওপৰতে পৰে। আমি ব্ৰেইনক আমি ৰিলেক্স দিব লাগে, আমি সেই বস্তুটো আমি নাজানো। এতিয়া এনেকুৱা ভাল এটা বস্তু ওলাইছে, সেইটো আমি মনত নিজকে কৰি পেলাই আমি ৰিলেক্স ল'বৰ কাৰণে মাইণ্ডটো ফ্ৰেছ কৰিব পাৰোঁ। বহুত ধন্যবাদ বাইদেউ, আপোনাৰ কথাখিনি শুনি সঁচাই বহুত ভাল লাগিল। আৰু লগতে এওঁ আছে, এওঁৰো মানে বহুত টেনশ্যন আছিল। লগতে ক'লে বাইদেউক দিওঁতে এওঁ ক'লে কি ময়ো মানে ছেশ্যনটো লওঁ। তো তেওঁনো কেনেকুৱা ফিল কৰিলে আহকচোন তেওঁৰ মুখেদি শুনো। আৰু পোনপ্ৰথমে তেওঁৰ নামটো জানি লওঁ ন। বাইদেউ আপোনাৰ নামটো জনাই দিব। নমস্কাৰ ৰাইজক নমস্কাৰ। মোৰ নামটো অঞ্জলি হয়। আজি মই প্ৰথমবাৰ শুনিছোঁ এই বাইদেৱে ছেশ্যন দিয়ে। এইটো শুনোতে লগে ময়ো ক'লোঁ মানে প্ৰেক্টিকেল দেখাই দিয়কচোন বস্তুটো কি হয় বুলি। তো আমাৰ লগত আছে নুৰি বাইও সেইটো ছেশ্যনটো ল'লে, পাছতে ময়ো ল'লোঁ। আজি এতিয়া মই কথাটো কোৱাটো এইটো মানে ৰিয়েলিটি প্ৰেক্টিকেল বস্তু মই কৈ দিওঁ আপোনালোকক। বস্তুটো মই ভাবিছিলোঁ এইটো কিনো বস্তুৱেই আজিকালি নিচিনা যতং পতং কিবা এনেকুৱা হ'ব পাৰে বুলি, কিন্তু লোৱাৰ সময়ত মানে সঁচাকৈয়ে এইটো এটা যাদু নহয় বা কিবা এটা বেলেগ মানে কিবা যন্ত্ৰ মন্ত্ৰ নহয়। এইটো একটা প্ৰাকৃতিক মানে ইউনিভাৰ্ছ লগতে এইটো লিংক আছে। এইটো ক'ব পাৰোঁ যে মই এইটো ইউনিভাৰ্ছ শক্তি হয়। মানে এওঁ কান্দি দিছে, মানে এওঁৰ বহুত দুখ আছে, মানে এনেকুৱা মানে পাৱাৰ, মানে থেংক ইউ ইউনিভাৰ্ছ। মানে তেওঁৰ দুখবিলাক যেন ওলাই গৈছে, বহুত কান্দিছে তেওঁ, মানে একদম চকু পানী ওলাই গৈছে নে? তেওঁ নিজে ফিল কৰিছে। মানে এতিয়া কেনেকুৱা লাগিছে তোমাৰ? এতিয়া মোক আগতকৈ ভাল লাগিছে আৰু মই মানে আকৌ ল'বলৈ মন গৈছে। আৰু মানে বাৰ্ছটো দিওঁতে তোমাৰ কেনেকুৱা ফিল হৈছে?
মোৰ টোপনিটো লগা নাই মোক হয়। কিন্তু বডিটো মানে ৰিয়েক্ট কৰিছে ৰেছপণ্ড দিছে আৰু ন ৰেছপণ্ড দিছে মই গম পাইছোঁ যে এইটো মানে বস্তুটো মানে ইউনিভাৰ্ছ লগতে কানেক্ট আছে বুলি মই গম পাইছোঁ হয় মানে এওঁৰ বহুত নিগেটিভিটি আছে কাৰণে আজি টোপনি অহা নাই কিন্তু তেখেতে ৰিলেক্স ফিল কৰিছে হয় ৰিলেক্সটো ফিল কৰিবই তো ৰিলেক্স ফিল কৰিছোঁ হয় ৰিলেক্স ফিল কৰিছোঁ তো ভালেই লাগিল তো আপোনালোকে হয়তো গমে পালে এখেতসকলৰ মুখৰ পৰাই শুনিলে তো আহিব মোৰ চেণ্টাৰটো আছে বৰবাৰী মিলন নগৰত আছে হাউচ নাম্বাৰ 62 আপোনালোকে গম পাই চাগে আগতে যিবিলাকে ভিডিঅ' চাইছে আৰু যদি নতুনকৈ কোনোবা আহিছে বা আহিম বুলি ভাবিছে সকলোৱে আহক আৰু নিজৰ নিজৰ জীৱনটো সলনি কৰক কাৰণ মানুহ ডিপ্ৰেশ্যনত থাকিলে মানুহ মানে বহুত বেয়া হয় বা টোপনি নাহে বহুত কষ্ট পায় তো মানি প্ৰব্লেম থাকে তো সেই চবৰে মানে প্ৰব্লেমবিলাক চল্ভ হ'ব গাৰ্ভৰ প্ৰব্লেম থকা মানুহৰো ভাল হয় প্ৰেছাৰ থকা মানুহ চবৰে ভাল হ'বই হ'ব তো আহক তো আজিৰ ভিডিঅ'টো মই ইয়াতে সামৰণি মাৰিলোঁ সকলোৱে ভালে কুশলে থাকক নমস্কাৰ